guys, welcome back to my channel Himaশ্ৰী বৰুৱা। তো গুড মৰ্নিং গাইজ। তো আজি আমি পিকনিক যাম। তো বলক আপোনালোকে আমাৰ লগত পিকনিকলৈ আৰু আমি পিকনিক যাম ভূটান চকী যাম। তো বলক যাই থাকো পিকনিকলৈ। তো গাইজ আমি গাড়ীত উঠিলো। তো হাই কোৱা সবে। তো এতিয়া আমি যাই আছো, পিছফালে আৰু এখন গাড়ী আহি আছে, তাতে আছে আধা মানুহ। তো বলক আমি যাই থাকো। আমি তো গাইজ আমি ইয়াতে ৰখিব লগা হল, কাৰণ আগত বহুত জাম আছে। তো ইয়াতে আমি ৰৈ আছো। দেখাই চাওক গাইজ, ইমান জাম হৈছে, গাড়ী পুৰা লাইন বাই লাইন হৈ আছে, দেখা পাইছে। তো গাইজ আমি পিকনিক স্পটৰ গেট পালো। তো ইয়াত দুজনে টিকট কাটিব গৈছে। তো আমি ইয়াতে ৰখি আছো, ইহঁতক ৱেইট কৰি আছো, ইয়াতে আহিব টিকেট কাটি। তো আমি যাই থাকিম স্পটলৈ। তো গাইজ আমি আহি পালো পিকনিক স্পট। তো এইখিনি জেগাতে আমি খাম লম, ৰান্ধিম। তো ৰান্ধাৰ প্ৰচেছ চলি আছে। তো আমাৰ বিৰেণ আছে মোৰ লগত। তো আমি চাহ খালো, কণীও খালো, বুটো খালো, আৰু এতিয়া ভাতৰ কাৰণে ভাত ৰান্ধি আছে গোটেইকেইটাই মিলি। এইটো আমাৰ ডলিবা। হাই আমাৰ লগত এজনী বিউটি কুইন আছে, সেইজনীক দেখাই আছো আপোনালোকক। এইজনীয়ে সেইজনী এইজনী আমাৰ বিউটি কুইন। তো আপোনালোকক দেখা দিলো আমাৰ বিউটি কুইনক। তো দেখা পাইছে। তো বলক আমাৰ লগত মোৰ লগত ব্লগটো আপোনালোকে এনজয় কৰি থাকক। আমাৰ ৰান্ধনী গাইজ এইজনী, দেখা পাইছে, তাই বনাই আছে। ইতিমধ্যে আমাৰ দালি হ'বয়ে, বাকীখিনিও বনাব তাইয়ে আমাৰ চেফ। মই নবনাব দে, কোনে বনাব দে? আপুনিয়ে বনাব লাগিব। তো গাইজ এতিয়া আমি ফুৰিব যাম। কলৈ যাবা? অলপ ফুৰি আহো আমি। ফুৰি আহা। তুমিও যাবানে বাবু? তুমি যাবানে আমাৰ লগত ফুৰিব? বলক আমাৰ লগত ফুৰিব যাওঁ আমি। তো গাইজ এতিয়া আমি ফুৰিব যাম চবে, সকলোৱে। তো আপোনালোকক জেগাবোৰ দেখাম আৰু কি কি আছে ইয়াতে। তো বলক আমাৰ লগত ফুৰিব যাওঁ আমি গোটেই মাহা যাম। তো বলক। গাইজ ইয়াতে এটা মন্দিৰ আছে, হনুমান মন্দিৰ। তো আমি তাকে চাব যাই আছো। আপোনালোককো দেখাব চেষ্টা কৰিম মন্দিৰটো। তো বলক আমি যাওঁ মন্দিৰ চাব। বহুত ওখ হয় মন্দিৰটো, তথাপিও যাম আৰু, মন্দিৰ না। ষ্টাৰ্ট হৈ গ'ল ষ্টেপ। তো গাইজ ষ্টেপবিলাক বহুত ওখ ওখ, বহুত উঠিব লগা হৈছে। তো উঠি আছো আমি। ল'ৰা কি আছে তোমাৰ? ল'ৰা কি আছে? হাত আছে কিমান ওপৰত আছে? কিমান ওপৰত তুমি কচোন? ল'ৰা কি আছে? হাত আছে, ভাগৰ লাগিছে। তাইৰ ভাগৰ লগা নাই, হাত আছে। তাইৰ ভাগৰতে মানে আৱাজটোৱে চেঞ্জ হৈ গৈছে। ফাইনেলি গাইজ আমি আহি পালো একদম ওপৰত। তো এতিয়া আমি মন্দিৰটোলৈ যাম, যাই আপোনালোকক দেখাই আছো। বহুত ভাগৰ লাগিছে। মোৰ ভাগৰ ছোৱালী আছে না, তাইৰ ভাগৰ লগা নাই। তাই কিন্তু মোৰ বহুত বেছি ভাগৰ লাগিছে। মোৰ ভাগৰ লাগিছে না? ভাগৰ লাগিছে। তোমাৰ ভাগৰ লাগিছে না? তাইৰ আৱাজে ওলা নাই গাইজ। ঐ
তোমাৰ ভাগৰ লাগিছে নে মাইনা অলপ লাগিছে গাইজ তাইৰ বহুত এনাৰ্জি আছে তাইৰ ভাগৰ নালাগে তো বলক আমি মন্দিৰটোলৈ যাওঁ তাত যাই দেখাই আছো আপোনালোকক তো গাইজ আমি জাগাখিনি পাই গেলো আৰু এই ঘৰটো দেখিছেনে এই ঘৰটোত পূজাৰীবিলাকে ৰাতি থাকে আৰু ইমান ভয়ানক জাগা হয় মানে চাৰিওফালে জংগল আৰু ইমান ওপৰৰ পাহাৰৰ ওপৰত থাকে কিমান যে ৰিক্সত থাকে তেওঁলোকেহে জানে আৰু কাষতে গছডাল দেখিছেনে এই গছডালতে পূজা পাতল কৰে আৰু তো এইখিনিয়ে জাগাখিনি বহুত ধুনীয়া হয় শান্তিৰ পৰিৱেশ আছে তো গাইজ এই গছডালৰ পিছফালে মন্দিৰটো আছে মই সেইফালে যোৱা নাই বহুত ভাগৰ লাগিছে ইয়াতে আমি অলপ বহিছো জিৰণি লৈছো তাৰপিছত আমি তললৈ নামি যাম তো চাই থাকক আপোনালোকে ব্লগটো হয় বিল্ডিঙৰ বিৱৰণ দিয়া বিল্ডিং আছে চিটি যাব লাগে কেনেকে যাব লাগে এনেকে গেলি বিল্ডিং হয় নেকি তো গাইজ আমি এতিয়া তলত যাই আছো চালো ইয়াতে কি আছিল একো নাছিল বিশেষ এডাল গছ আছিল তাতে পূজা কৰে এতিয়া আমি তলত যাই আছো যাই এতিয়া নদীলৈ যাম আমি তাত আপোনালোকক দেখাই আছো তো বলক তো গাইজ এতিয়া আমি নদী চাব যাম নদীত যে আপোনালোকক দেখাই আছো তো বলক তো গাইজ আমি নদী আহি পাই গলো নদীটো দেখাই আছো আপোনালোকক তো আমি তলত নামি দেখাই আছো আপোনালোকক চাই থাকক তো গাইজ ইয়াতে লেখা আছে ডন ক্ৰছ তো ভূটান এইটো চাইডে আমাৰ ইণ্ডিয়া তো ইয়াৰ পৰা ক্ৰছ কৰিব মানা আছে তো ইয়াৰ পৰা আমাৰ বৰ্ডাৰ ইণ্ডিয়াৰ তাৰ পৰা ভূটানৰ গাইজ চাক নদীৰ কিমান আৱাজ আহি আছে শুনা পাইছে আপোনালোকে গাইজ যিমান ধুনীয়া ভিউ মানে বহুত ধুনীয়া লাগিছে ইয়াতে আহি এটা ঠাণ্ডা ভাৱ লাগি আছে বহুত ভাল লাগিছে আৰু ইমান ডাঙৰ আৱাজ হৈ আছে পানীৰ দেখা পাইছে আপোনালোকে তো চাই থাকক Head up, that's a fact. Never looking back. I'ma keep myself on track. Keep my head up, staying strong. Always moving on. Feel I don't belong. Tell my thoughts to move along. Push myself to be the best. Die with no regrets. Live with every breath. See my message start to spread. And I had so many dreams. Then you hit your teens. Life ain't really what it seems. Try to find out what it means. Always do it on my own, so I gotta get through it. And the only thing I know is তো গাইজ এতিয়া আমি নদীৰ পাৰত বহি আছো আৰু এই দুজন পাগলে গা ধুই আছে আৰু এজন পাগল বাবু হাই তো গাইজ হ'ল আমাৰ ইয়াৰ নদীত থকা আমাৰ গা ধোৱা হৈ গ'ল তো এতিয়া আমি তালৈ যাই আছো য'ত খানা বনাই আছে খানা খাম আমি ইয়াৰ পৰা যাই তো বলক আমি খানা খাই লওঁ সিহঁতৰ গা ধোৱা হৈ গ'ল তো এতিয়া আমি তালৈ যাম আমাৰ বাইদেৱে অকলে খাই আছে আমাক এৰি এৰি বহুত খাইছে সেইকাৰণে অকলে খাই আছে তাই বহুত খাব চাই লওক গাইজ ডলিবা কিবা কবা খোৱা তোমাৰে দিম তো গাইজ খোৱা লোৱা হ'লে প্ৰায় খাই কিনে ইয়াতে বহিছোঁ অলপ জিৰাই পেলাই যাম আৰু আমি গধূলো হৈ আহিছে যাই ঘৰলৈ আমি গাইজ তামোলি আমাৰ এইজনী তামোল বিলাই আছে লনা তামোল দিয়ক তামোল দিয়ক তো গাইজ আমাৰ খোৱা বোৱা চব হ'ল তো এতিয়া আমি ঘৰ যাম তো ঘৰ যাই মই ভ্লগটো এণ্ড কৰিম তো আপোনালোকে ভ্লগটো চাই কেনে পালে মোক কমেণ্ট বক্সত নিশ্চয় জনাব তো বলক ঘৰ যাই থাকোঁ আমি তো গাইজ আমি সকলোৱে ঘৰ আহি পালোঁ তো মই ভ্লগটো ইয়াতে এণ্ড কৰিম আৰু যদি ভ্লগটো চাই আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক বহুত মৰম দিব আপোনালোকৰ মৰম মোৰ বহুত প্ৰয়োজন তো বাই গাইজ